হাই বন্ধুসকল, মই উপস্থিত আছোঁ বৰ্তমান পুৰা জংঘলত কৰম পূজা চাবলৈ আহিছোঁ। আৰু মোৰ লগত আহিছে আদিত্য, মোৰ বন্ধু। এতিয়া লাইটৰ কাৰণে অকণমান দিগদাৰ হৈছে, তো আমি শেষলৈকে চাই থাকিব ভিডিঅ'টো, কি হয় কি নহয়। এতিয়া মই দেখা নাই মোৰ পিছফালে আছে, তাত ঝুমুৰ নাচিব। বৰ্তমান আমি গেটেদি সোমাই আহিছোঁ আদৰণি পুৰা জংঘল আৰু কজাবস্তি গাঁও ৰাইজৰ উদ্যোগত কৰম পূজা উদযাপন। তো আমি ভিতৰলৈ সোমাই গৈছোঁ। এয়া কি ধুনীয়াকৈ সজাইছে, ইয়াত ওপৰৰ পৰা দেখুৱাইছোঁ তললৈকে ধুনীয়াকৈ সজাই তুলিছে। এইবোৰ ৰৈ আছে ইয়াতে ঝুমুৰ চাবলৈ। ঝুমুৰ নাচি আছে, ঝুমুৰ চাবলৈ যাওঁ। ধুনীয়াকৈ নাচিছে, আগত নাচিছে। এইখিনি এটা মই আহি লগ পালোঁ ভাইটি, স্কুলৰ বুলি ক'ব পাৰি। এতিয়া ভাইটি অকণমান কথা কেনেকুৱা লাগিছে? ইয়াত ধুনীয়াকৈ সজাইছে ন, আৰু বহুত দূৰৰ পৰা মানুহ আহিছে নেকি? কষ্ট কৰি আহিছে চাগে, লগৰ কোনোবা আহিছে নেকি? স্কুলৰ বন্ধুক মই পৰাণক লগ পালোঁ। পৰাণ ঠাই বুলি কয়, মানে আমি কৰম পূজা চাবলৈ আহিছোঁ। কৰম পূজা আমি মণ্ডপৰ ওচৰত আছোঁ। তো পৰাণ কেনেকুৱা লাগিছে চাই? ভাল লাগিছে, ভাল লাগিছে। ঘৰৰ কোন কোন আহিছে? অকলে আহিছো। অকলে? বাপৰে, তাতে বতৰো বেয়া নহয়, ইমান ভালো নহয়। ঠিক আছে। মোৰ স্কুলৰ বন্ধুক লগ পালোঁ, ভাইটি হয়, আৰু মই স্কুলৰ বন্ধু একেলগে প্ৰায় 10 বছৰ। আমি জন্ম চাই আছোঁ, ইয়াত গৈ আছোঁ। বহুতো মানুহ পিছফালে আছে আৰু বহুত মানুহ ভলন্টিয়াৰসকলে সুবিধা কৰি দিব। যিসকল সুবিধাসকলে সোমাই আছে তেওঁলোকে